নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ইয়াৰ লগতে মোৰ আইতাৰ আজি ছমাহ সম্পূৰ্ণ হৈছে ঢুকুৱা গতিকে মোৰ আইতাৰ ছমাহৰ বাবে ঘৰত এতিয়া সকাম ৰাখিছোঁ পুথি এভাগ পঢ়িছে ভকতসকলে তাকে আপোনালোকক দেখাওঁ এয়া মোৰ আইতা স্বৰ্গীয় শ্ৰী ভোগেশ্বৰী বৰা আৰু এয়া আইতাৰ হৈ আজি সকাম ভাগ আমি ৰাখিছোঁ গতিকে ভকতসকলে পুথি পঢ়ি আছে ভকতসকলে পুথি পঢ়ি আছে ভকতসকলে পুথি পঢ়ি আছে এয়া গোপিনী বহি আছে এয়া মায়ে চাহ লৈ গৈ আছে তেওঁলোকক দিবৰ কাৰণে চাহৰ লগত জিলেপি লাডু চুজি পিঠা এইবোৰ দিয়া হৈছে আমাৰ বৌয়ে এয়া পুৰি ভাজি আছে বৌয়ে পিঠা পনা সকলো বৌয়ে বনাইছে আমি যিহেতু বনাব নাপায় নব হয়নে নহয় কি কৰি আছে তইহে জানিবি নাই কিয় এইবোৰে সৰু সৰু স্মৃতি ৰাখি থ'ব লাগে এতিয়া গোপিনীসকলক চাহ দিছে চাহ দিলে আমাৰ সেৱা কৰি দিব লাগে যিহেতু নিয়ম আছে গতিকে মায়ে সেৱা কৰি দিছে আপুনি পূৰা ৰ'দ লৈ লৈ বহিব পালে ঠিকে আছে আজি বিহু নহয় সোনকালে উঠিবই লাগিব অঁ কীৰ্তন পুথিভাগ আমাৰ ভকতে পঢ়িছে এয়া আপোনালোকক দেখাওঁ ভক্ত প্ৰহ্লাদ প্ৰভু বনস্বৰূপে প্ৰিয় বাক্য পাই ইন্দ্ৰ কথাপিলা চলে বলি কণিকাৰী তোলোকক একমিলা চৰণৰপতি তোলো পাদু দপে গংগা উঠাইছোঁ দিয়ক নমস্কাৰ তাই কিন্তু মোক মাতাই না তোক কিয় পাতিম বোলো হেনে নহয় শ্ৰীকৃষ্ণ বৈকুণ্ঠ কৰা মাধৱ পদ্মনাভ ভগৱন্ত নাৰায়ণ নৰ সিংহ অনন্ত মাধৱ পদ্মনাভ ভগৱন্ত নাৰায়ণ